নমস্কাৰ, মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবি সুমন্ত নায়কৰ কবিতাৰ শিৰোনাম সুখ কি? সুখ কি জাননে? মাৰ হাতৰ মৰম। সকলোতকৈ কষ্ট কি বাৰু? মাৰ দুচকুৰ পানী। আটাইতকৈ অমূল্য সম্পদ মা দেউতাৰ মৰম ভাল পোৱা। মা হৃদয়ৰ মায়া, দেউতা পৃথিৱীৰ ছায়া। ভাই সপোনৰ আশা আৰু ভণ্টি মৰম ভাল পোৱাৰ ছায়া। কাৰোবাক আপোন কৰিব গৈ নিজ পৰিয়ালক পৰ নকৰিবা, তেতিয়াহে গম পাবা সুখ কি। সুখৰ মূল্য ধন সোণতকৈও অমূল্য, শ্ৰেষ্ঠ। বাস্তৱতাৰ কঠিন তথাপি মানি ল'বলগীয়া হয়। জীৱনটো বৰ জটিল তথাপি জীয়াই থাকিবলগীয়াটো হয়। পৃথিৱীৰ ইমান মায়া, আমি এৰি যাবই লাগিব। ধন্যবাদ।